নমস্কাৰ সকলোলৈকে পাপুৰি বৰা ফেন ক্লাবৰ তৰফৰ পৰা আৰু লগতে আপোনালোকৰ মৰমৰ মণিবোৰ ফালৰ পৰা শুভ সন্ধিয়াটোৰ শুভ আৰম্ভণি কৰিছোঁ। সকলোলৈকে স্বাগতম জনাইছোঁ আৰু লগতে স্বাগতম জনাইছোঁ পাপুৰি বৰা ফেন ক্লাবৰ কেন্দ্ৰীয় সমিতি আৰু ৰাজ্যিক সমিতিৰ সমূহ কৰ্মীবৃন্দলৈ। যিহেতু আজি পাপুৰি বৰা ফেন ক্লাবৰ 20,000 সদস্য অতিক্ৰম কৰিছে। সঁচাকৈ আজি মোৰ কাৰণে এটা বহুত ডাঙৰ বিশেষ দিন, ভাল লাগিছে। আৰু মোৰ যিখিনি সমিতিত আছে তেওঁলোকে মোক আজি ক'লে যে বা আজি আপুনি এটা লাইভ আহি দিয়ক। আৰু ময়ো কথাটো ভাবিয়ে আছিলোঁ, যিহেতু বহুত দিন মই লাইভত অহা নাই আৰু সেইকাৰণে আজি লাইভত আহিলোঁ। সকলোলৈকে স্বাগতম জনাইছোঁ। সকলো ভালে আছেনে? প্ৰথম কথা ক'বলৈ গ'লে সঁচাকৈ আজিৰ দিনটোত বেহাৰবাৰী আউটপোষ্টৰ 1000 খণ্ড সম্পূৰ্ণ হৈছিলে আৰু সেই 1000 খণ্ড সম্পূৰ্ণ হোৱাৰ একমাত্ৰ কাৰণ আপোনালোক অসমবাসী। যিহেতু আপোনালোকৰ মৰম চেনেহৰ কাৰণে মই হয়তো আজি মণিবু আৰু বেহাৰবাৰী আউটপোষ্টে 1250 খণ্ড অতিক্ৰম কৰিছে। সেইটো আপোনালোকৰ কাৰণেই হৈছে, তাৰ কাৰণে মই বহুত সুখী। এনেকৈ সদায় মোক মৰম চেনেহ কৰিব, আমাক সকলোকে মৰম চেনেহ কৰিব, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত সদায় কৃতাৰ্থ। যা হওক, ভাল খবৰ এইটোৱে যে হিমা দাস ধিঙৰ ছোৱালী। মোৰো ঘৰ ধিঙতেই, ময়ো ধিঙতেই জন্মগ্ৰহণ কৰিছোঁ। হিমা দাসে যেনেকৈ এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰি গোটেই বিশ্বলৈ এটা ডাঙৰ জোৱাৰ কঢ়িয়াই আনিছে, তাই মোৰ ভণ্টি। তাইলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন থাকিলে। লগতে বেহাৰবাৰী আউটপোষ্টৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ থাকিলে আৰু পাপুৰি বৰা ফেন ক্লাবৰ ফালৰ পৰাও ধন্যবাদ থাকিলে। আৰু তাৰ লগতে ক'ব লাগিব মোৰ স্বামী গৃহৰ বৰ্তমান লখিমপুৰৰ, য'ত নেকি হৃদয় হাজৰিকা, তেওঁ এজন ভাল শ্বুটাৰ আৰু তেওঁ স্বৰ্ণপদক জয় কৰি আহিছে। গতিকে তেওঁলৈও আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন থাকিলে। এয়াই নহয়, আৰু আহক, আৰু তেনেকুৱা স্বৰ্ণপদক দুইজনী কঢ়িয়াই আনক, আনিয়ে থাকক, তাৰ আমি কামনা কৰিছোঁ। দিব্যজ্যোতি বৈৰাগী, ধুনীয়া পপিবা, থেংক ইউ। প্লাৱন হাজৰিকা, মজা লাগিছে। মইনা কলিজা, য়াচিংফা গগৈ, লাভ ইউ মণিবু। মঞ্জিল শইকীয়া, হাই পাপৰিবা, কেনেকুৱা, ভালনে? অবভিয়াছলি মোৰ ভাল। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা অভিনন্দন আছে। আপোনালোকো ভালেই থাকক, আপোনালোকৰ দীৰ্ঘায়ু সুশ্ৰী কামনা কৰিছোঁ। সকলো ভালেই থকাটোৱে কামনা কৰোঁ। তাৰ মাজত দুখৰ বিষয় হ'ল দিখৌমুখ, শিৱসাগৰ দিখৌমুখৰ নকটানী গাঁৱৰ সেই দিনটো, যিটো দিন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। কিয়নো চকুৰ পচাৰতে পলকতে 5জনীয়া পৰিয়ালটো নিমিষতে হেৰাই গ'ল। কিমান আশা আকাংক্ষা বুকুত বান্ধি লৈ তেওঁলোকে পৃথিৱীলৈ আহিছিলে, কিন্তু চকুৰ পচাৰতে সকলো নিঃশেষ কৰি পেলালে। আমি তেওঁলোকলৈ অকণমান অশ্ৰু অঞ্জলি যাচিছোঁ। তেওঁলোক পৃথিৱীৰ যোনটো কোণতেই নাথাকক কিয়, সুখত থাকক, শান্তিত থাকক। তাৰ লগতে অশ্ৰু অঞ্জলি যাচিব লাগিব উত্তৰ গুৱাহাটীত যিটো নাও দুৰ্ঘটনা হ'ল, সেই দুৰ্ঘটনাটোত যিসকল লোকে মনত সপোন লৈ, হেঁপাহ লৈ জীয়াই থকাৰ যি আশা আছিলে, সেই আশাটো তেওঁলোকৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, নিমিষতে বিলীন হৈ গ'ল, পানীত উটি ভাহি গ'ল। তাৰ কাৰণেও অশ্ৰু অঞ্জলি যাচিছোঁ। দুগৰাকীকৈ ছাত্ৰী, যিটো নেকি শিক্ষক দিৱস পালন কৰি আহিছিলে দেহি, ঘৰেই নাপালেগৈ। তেওঁলোক মাক দেউতাকলৈও আমাৰ ফালৰ পৰা অকণমান হ'লেও অশ্ৰু অঞ্জলি যাচিছোঁ। বিধিৰ বিধান, বিধাতাই যি লিখি থৈছে সেয়া হ'বই।
দুনিয়াখনত পৃথিৱীখনত কি হৈছে ধৰিব পৰা নাই, কিয় ইমান দুৰ্ঘটনা হৈছে। আচলতে কাৰ বেয়া দৃষ্টি পৰিছে সেইটোও ক'ব নোৱাৰোঁ। যি হওক, সেই উত্তৰ গুৱাহাটী নাও দুৰ্ঘটনাটোত মোৰ এজন ভাল দাদাও আছিলে তাতে। তেওঁ এডভকেট হয় গুৱাহাটী হাইকোৰ্টৰ, উৎপল চমুৱা। তেখেতলৈ মই আন্তৰিক শ্ৰদ্ধা এইকাৰণে জ্ঞাপন কৰিব বিচাৰিছোঁ, তেওঁ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিছে। সেই নাওখনত তেওঁ আছিলে, তেওঁ তেনেকুৱাই হৈছিলে, কিন্তু তেওঁ নিজেও বাচিলে, লগতে আন দুজনকো বচাই আনিলে। হয়তো এই অসমবাসী ৰাইজৰ আশীৰ্বাদ হ'ব লাগিব, কিয়নো তেওঁ এজন এক্টৰ হয়, অভিনেতা হয়। তেওঁকো বহুতো মানুহে চিনি পায়। তেওঁ মৰমৰ পত্নীখনত আপোনাৰ এটা পুলিচৰ কেৰেক্টাৰ কৰিছিলে, মদাহী পুলিচ। বহুত ভাল হয় তেওঁ। গতিকে তেওঁক ভগৱানে মৃত্যুৰ দুৱাৰদলিৰ পৰা আকৌ লৈ আহিলে আৰু শ শ বছৰ জীয়াই থাকক। তাৰ লগতে দীপক গোহাঁই, ক'ত পাপৰি, মই গুৱাহাটীত, বৃষ্টি। কথাবোৰ শুনিয়ে বেয়া লাগে, কি কৰিবা, উপায় নাই। মানুহ জন্ম হ'লে মৃত্যুটো হ'বই লাগিব, সেইটো লিখিয়ে পঠাইছে ওপৰৰ পৰা। গতিকে মই ক'ব বিচাৰিছোঁ যে আমাৰ যিটো ফেন ক্লাব পাপৰি বৰা, ফেন ক্লাবৰ যিখিনি ৰাজ্যিক কমিটি আৰু জিলা কমিটি গোটেই মেম্বাৰসকলক জনাওঁ, তেওঁলোকে মোৰ কাৰণে যথেষ্ট কষ্ট কৰে, এই ফেন ক্লাবটোৰ কাৰণে যথেষ্ট কষ্ট কৰে। তেওঁলোকে বহুত ভাল ভাল কাম কৰিছে, গছপুলি ৰোৱাৰ পৰা আদি কৰি, দুখীয়া ল'ৰা ছোৱালীক পঢ়োৱাৰ পৰা আদি কৰি বহুতো যোগান ধৰিছে আৰু বহুতো ভাল লাগিছে শুনি। আৰু তেওঁলোকক মই এটাই কওঁ যে তেওঁলোক সদায় ভালে থাকক, সুখেৰে থাকক, এনেকুৱা নতুন নতুন কামবোৰ কৰি যাওক। মানে সমালোচনাত হ'ব লাগে, যিটো সমালোচনা নেকি গঠনমূলক হ'ব লাগে। ইয়াত ৰাজনীতিৰ বিষয়ে কোনো তেনেকুৱা ধৰণৰ সমালোচনা হ'ব নালাগে। অৰাজনৈতিক বিষয়ে আহি থাকক সকলোবিলাক, ভাল হওক, ভাল ভাল কাম কৰি যাওক। আৰু মইতো তেওঁলোকৰ লগত সদায় আছোঁৱেই, গতিকে তেওঁলোকলৈও মোৰ ধন্যবাদ থাকিলে। দুখেই লগাই দিলি, সঁচাকৈ দুখ লাগিবলগীয়া কথা। সঁচাকৈ মানে ভালকৈ শুবও পৰা নাই, খাবও পৰা নাই, কথাবোৰ শুনি, ফটোবোৰ দেখি, বিশেষকৈ হোৱাটছআপত হওক, ফেচবুকত হওক। আৰু মই এটা কথা বুজি নাপাওঁ, মানুহবিলাকে যে তেনেকুৱা মানে বিভৎস ফটোবোৰ, যিবোৰ নেকি মানুহক বহুত ক্ষতি কৰে, তেনেকুৱা ফটোবোৰ কিয় দিব লাগে ফেচবুক হোৱাটছআপত, মানে ইমান ভাইৰেল কৰি পেলাইছে। সেই আচলতে তেনেকৈ কৰিলে ভাল নালাগে, দিগদাৰ হয় মানুহবোৰৰ। কাৰণ ফটোবোৰ চকুৰ আগত ভাহি থাকিলে মানুহবোৰ শান্তিত থাকিব নোৱাৰে, সেইবোৰ কৰিব নালাগে। মই অনুৰোধ জনাইছোঁ, তেনেকুৱা মানে যিয়ে নহওক ফটো পালে অন্ততঃ সেইবোৰ কৰিব নালাগে। বাৰে বাৰে ফেচবুকত দি থকাটো তেনেকুৱা কোনো কৰিব নালাগে, বেয়া দেখি। মৰমৰ বাজনী আজি মজা লাগিছে বা। আজি মই একদম মূৰত গামোচা চামোচা মাৰি একদম বৰ বেলেগ এটা ৰূপত আহিছোঁ, ভাল লাগিছে ন? ভাল লাগিবই বাৰু। পবিত্ৰ প্ৰজ্ঞান বহুত ভাল লাগিছে, লুকিং বিউটিফুল, বহুত থেংক ইউ। এনেই আৰু অকণমান জমনি কৰিবলৈ আহিলোঁ। একচুৱেলি এই ৰাতি 9টা বজাত আৰু ইমান ষ্টাইল কৰি এনেকৈ গামোচা মূৰত মাৰিও এনেকৈ অহাৰ কোনো প্লেনিং নাছিলে, তথাপিও আজি বহুত ধুনীয়া লাগিছে ৰে আপোনাক। আজি প্ৰদীপ বৰা। এনেই আৰু অকণমান জমাই দিলোঁ। মোৰতো হাঁহি উঠিছে, লগতে আপোনালোকেও হাঁহি উঠক বুলিয়ে জমাই দিছোঁ। যা হওক, সকলোলৈকে পুনৰবাৰ ধন্যবাদ থাকিলে। আৰু কাৰোবাৰ কিবা সুধিবলগীয়া প্ৰশ্ন থাকিলে মোক সুধিব পাৰে, মই নিশ্চয় উত্তৰ দিম। আৰু এইখিনিতে এটা কথা কওঁ, আপোনালোকেতো চিৰিয়েলখন চাই আছে, চাই কেনেকুৱা পাইছে, ক'ৰবাত কিবা ভুল ত্ৰুটি থাকিলে মোক নিশ্চয় জনাব। যিহেতু আপোনালোকে সমালোচনাও কৰিব পাৰে, বিতৰ্কও কৰিব পাৰে, ভালটোও ক'ব পাৰে, বেয়াটোও ক'ব পাৰে, সকলোখিনি ক'ব পাৰে। ক'ৰবাত যদি কেতিয়াবা কিবা বেয়া, কিবা ভুল দেখে তো
কৈ দিলে সুখী হ'ম। আমি তেতিয়া নতুনকৈ বা শুদ্ধকৈ কৰিব পাৰিম। তাৰ বেহাৰবাৰী ডাইলগ এই ডাইলগবোৰ তেনেকৈ দিওঁ বুলি দিব নোৱাৰিতো। তো স্ক্ৰিপ্টত লিখা থাকে ন, সেইটো স্ক্ৰিপ্টত মিলি থাকে, তেতিয়াহে ক'ব পাৰি। মণিকণ আজি কি বনালি বৃষ্টি? একো বনোৱাই নাই এতিয়ালৈকে, লাইভ আহিম বুলি সাজি কাচি থাকোঁতেই কৈছে। দিব্যজ্যোতি গগৈ বহুত ধুনীয়া লাগিছে, থেংক ইউ দিব্য। চ' আপোনালোকক বেহাৰবাৰীৰ বিষয়ে ক'লোৱেই। আপুনি যিখিনি কথা ক'লে মই সন্মত, আপোনালোক সদায় আছোঁ। দুখে সুখে চন্দন, তুমিতো থাকিবই লাগিব, তুমিয়ে নহয় মোৰ গোটেই মানুহখিনিয়ে মোক লাগিব। আগুৱাই যাওক কেনেকৈ। হেল্ল' বৰ ভালনে আপোনাৰ? ভাল বহুত ধুনীয়া লাগিছে, থেংক ইউ। কি খবৰ? মণিব বহুত ভাল কাৰণে এনেকৈ দেখিবলৈ পাৰিছে আকৌ, নহ'লেনো ক'ত আহিলোঁ হয় চাগে। যা কি নহওক ভুল ক্ৰুটিবোৰ মাৰ্জনা কৰিব, নিজৰ ছোৱালী বুলি, ভনী বুলি, বা বুলি, যি বুলিয়ে ভাবে। আৰু লগতে সকলো ভালে থাকক। বেহাৰবাৰী 5 বছৰ হৈ গ'ল দেই। যোৱা মাহত 5 বছৰ অতিক্ৰম কৰিছে, 6 বছৰত সোমাইছে। হিমাই যদি নিজৰ নাম আছামিছত লিখিব লাগে, গামোচা যদি ল'ব পাৰে, বাহিৰত যদি আমাৰ সকলোৰে গৌৰৱ দিব পাৰে, আমি গামোচা কিয় ল'ব নোৱাৰিম? সেইকাৰণেতো আজি মই গামোচা লৈ আহিছোঁ। হিমা বুলি নহয়, মানে আমাৰ গামোচাখন আমাৰ জাতীয় স্বৰূপ গামোচা ন, তো সেইখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাটো এটা ডাঙৰ কথা। তাই কৰিছে, তাইক মই একদম চেলুট মোৰ ফালৰ পৰা। পাৰিছে তাই, ভাল লাগিছে। আৰু কিয় নোৱাৰিব? তাই আমাৰ অসমৰ ছোৱালী, বিশেষকৈ ঢিঙৰ ছোৱালী। মই তাইক লৈ প্ৰাউড ফিল কৰোঁ, মোৰ ঢিঙৰে ন। ৰঙেলি পখিলি ধুনীয়া লাগিছে। বা বহুত চুইট লাগিছে দেই আজি আপোনাৰ, থেংক ইউ। নাই এনেই অকণমান জমালোঁ আৰু। হাই মণিব, সংগীতা সুমন পঞ্চামী নিউ। কি হ'ল, কাৰো আৰু খবৰ নাই? আৰু বিশেষ তেনেকুৱা একো নাই যদি সামৰিব পাৰোঁ নেকি? আমাৰ গামোচা সকলোৱে চ' চুইট। ভিনি ক'ত গ'ল বা? দাদা কেনেকুৱা, ভালনে? ভাল বৌ, ময়ো লখিমপুৰ দেই। আপোনাক এদিন লগ পোৱা আশা কৰিছোঁ। মজা লাগে কেকেচা নামটো, আপুনি বহুত ভাল লাগে। মণিখন আপোনাৰ সঁচাই বহুত ভাল লাগিছে। থেংক ইউ। মনজিত পাপৰি, বেহাৰবাৰী ছেটাৰডে ছানডে দিনাও দিব নোৱাৰি নি? এদিন নাচালে মইতো ভালেই নালাগে। হয় নেকি বাবলু দা? অবভিয়াছলি সেইটো চবৰে প্ৰব্লেম হয়, কিন্তু শনিবাৰ আৰু দেওবাৰটো বেলেগ প্ৰগ্ৰেম ৰাখে ন। আৰু সদায় যদি শনিবাৰে দেওবাৰে বেহাৰবাৰী দিবলৈ লাগে নতুন এপিছ'ড মানে, তেতিয়া আমি দেখোন এনিটাইম বেহাৰবাৰীয়ে কৰি থাকিব লাগিব, ৰেষ্টেই নাপাম। ত' সেই দুদিন আমাকো ৰেষ্ট দিয়ে। মাংস ভাত আকৌ এদিন। চিয়'ৰ সিদ্ধাৰ্থ, ৰঞ্জন সিদ্ধাৰ্থ, আপোনাক দেখি আজি কিবা ভাল লাগিছে। হয় নেকি কুঞ্জ? নমস্কাৰ গৌৰৱ। গান এটা গাব লাগে। লুকটো ভাল লাগিছে, থেংক ইউ যতীন। পিণ্ড খবৰ কি? এপাক দেখা পোৱা হ'লে ভাল লাগিলে হয়। পিণ্ড সদায় বেকগ্ৰাউণ্ডৰ মানুহ, সদায় ফ্ৰণ্টত নাহে। তেওঁ কৈয়ে থাকে, তোমালোক সকলোৱে জানা, তেওঁ বেকত থাকি ভাল পায়। আৰু একচুৱেলি আজি মোৰ গেট আপটো কমপ্লিট মানে ক্ৰেডিট গ'জ টু বাবাটো বৰুৱা। তেওঁ মোক এনেকৈ সজাই দিছে দেই। মইনা কলিজাজনী, তেওঁ মোক সজাই দিলে এনেকৈ, আজি তুমি এনেকৈ আহা। তো থেংক ইউটো অৱশ্যে তেওঁলৈ যায়।
মোৰ ফালৰ পৰা মই বাৰু থেংক ইউটো তেওঁক কৈ দিম, আৰু তোমালোকে থেংক ইউটো দিছা যে তেওঁক কৈ দিম। আচলতে 20,000 মেম্বাৰে চাগে লাইভটো চাবলৈ পচিবল নহ'বও পাৰে, তথাপিও যিখিনিয়ে চাই আছে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিলে দেই মোৰ ফালৰ পৰা। চাই থাকিব বেহাৰবাৰী মিছ নকৰিব। বেহাৰবাৰীখন চাই এতিয়া কেনেকুৱা পাই আছে, বেয়া পাই আছে নেকি বাৰু? ভাত নাখালেও বেহাৰবাৰী মিছ আপুনি মাজে মাজে লাইভ আহি থাকিবচোন। আচলতে কি হয়, লাইভ আহিবলৈ মনটো যায়, কিন্তু তেনেকৈ সময় নিমিলে ন। এই মই গান এটা যে গাব লাগে, গানটো গালে মানে আজি মই নিজকে গৌৰৱবোধ কৰিছোঁ, কিয়নো 20,000 মেম্বাৰ লগত লৈ কাম কৰা সুবিধাখন পোৱাৰ বাবে সকলোৰে। অঁ কুঞ্জ, হয় বাবা দা আপুনিতো সদায় গান শুনি থাকে। প্লিজ বেহাৰবাৰী যিকোনো এটা ডাইলগ। মই যে গান এটা গাব লাগে, মোক মাতটো ভাল হয়। মই মানে ছিংগাৰ নহয় ন, গান গাব ভালকৈ তেনেকৈ নাজানো। মানে গান গাব জানিলেও সুৰটো ক'ব নোৱাৰিম নহয় এতিয়া। এই সুৰ গৈ ক'বা পাবগৈ দেখোন। কৃষ্ণ লাই গান এটা বা এবাৰ চাওঁ আমাৰ জিজুকে। জিজু তোমালোকৰ নাহে ফ্ৰণ্টত, ৰাইজৰ বিপুলাবি গান এটা লাগে। আচ্ছা ঠিক আছে বাৰু, এনেই অকণমানকৈ গুণগুণাই দিছোঁ আৰু। কলি যৌৱনলৈ মাৰ কবি গৈ, বাট লগে পালে জোঁৱাই বুলিবলৈ, মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী, সৰক চিলাই ল'বি চুটি কৰি। আচ্ছা থেংক ইউ, হ'ব দে। আৰু ইয়াতকৈ বেছিকৈ গাব নোৱাৰোঁ, নহ'লে গান গৈ আৰু কিবা হ'বগৈ। বা পইচা টিকেলটো বিচাৰি পালানে? পইচা টিকেলটো বিচাৰি পালোঁ। কি দিছে ছোৱালীৰ নামটো এবাৰ লৈ দিওঁ নাযায়। চন্দনৰ টিকলুজনী, টিকলু মাইনা ভালে আছানে? ভালকৈ থাকিবা, ভালকৈ পঢ়া শুনা কৰিবা দেই। মই গ'লে আকৌ সোমাম তোমালোকৰ ঘৰত। গৌৰৱ বাবাটো বৰুৱাদাৰ ষ্টাইলে বেলেগ হয় নেকি? জিজু আপুনি বহুত আগুৱাই চলে, ভাল লাগিলে। গান এটা এই তলুকক গান গালোঁ। স্নিগ্ধাৰাণী লাভ ইউ। এইটো স্নিগ্ধাৰাণীৰ কাৰণে স্পেচিয়েলি গৈছে দেই। মজা লাগিছে বাৰু, থেংক ইউ। মজা, বৰ মৰম লাগিছে। আজি মোৰ কেলৈ লাইভটো শেষ কৰিবলৈ মন যোৱা নাই দেখোন। ইমান ভাল লাগিছে, সকলোকে পাই আছোঁ, সকলোৱে ইমান ধুনীয়াকৈ কৈ আছে। আজি লাইভটো থাকিয়ে ভাল লাগিছে কিবা এটা। কিয়নো বায়নৰ ঘৰ খোল বুলি কয়, সেইটো কথা এতিয়া কেকেইটা সুধিব লাগিব। সুন্দৰ লাগিছে। ক্ৰেডিট গ'জটো চব বাবাটো বৰুৱা দেই। ধুনীয়া, হেৰি নাই স্বপ্না, মোৰ বহুত ভাল লাগে। গোলাঘাট আহিলে লগ পাম বুলি আশা কৰিলোঁ। চিয়'ৰ বৃষ্টি গাওক এইটো অকণমান। পাপৰ নিউ বহুত ধুনীয়া লাগিছে দেই। এণ্ড গামোচাখন ভাল লাগিছে। থেংক ইউ। ৰঙা ফুটটো খুব ধুনীয়া লাগিছে আপোনাক। আপুনি কি মাত বেয়া, গাব নাজানো কৈছে, ইমান চুইট দিছে। তলুক হ'ব নেকি আৰু? আমাক বেয়া পায়, দুখ লাগে। তলুক কেতিয়া ক'লোঁ বেয়া পাওঁ বুলি? মই তোমালোক সকলোকে ভাল পাওঁ। মই গোটেই অসমবাসীকেই ভাল পাওঁ। মই কাকোৱে বেয়া নাপাওঁ। চবেই মোক ভাল পায়, ময়ো চবকে ভাল পাওঁ, বুজিলা? প্ৰজাপতি ধুনীয়া বাবৰি, থেংক ইউ বা। আজি ভাত বিশ্বদাই বনাব। বিশ্বদাই ভাত নবনাই, ভাত ময়ে বনাব লাগিব। ৰাণী মানে কোন জানা নাই? অকণমানি 6 বছৰীয়া ছোৱালী এজনী। চন্দন ভূঞা যি কলিয়াবৰ, তেওঁৰ ছোৱালী। মঞ্জিল শইকীয়া ডাইলগ এটা নক'লে ন বৌ? ইমান ডাইলগ শুনিবা তুমি? ঠিক আছে, ডাইলগ এটা কৈ দিছোঁ বাৰু। বা আপোনাৰ অভিনয়ত আমি গৌৰৱ, আপোনাৰ ভাল নাইখোৱা। মই মায়াঙৰ পৰা কৈছোঁ। আপুনি বহাগৰ প্ৰগ্ৰেমত আহোঁতে মই আপোনাক নিচেই কাষত পাই ধন্য মানিছোঁ। জিয়াউদ্দিন দেৱান, থেংক ইউ। আচ্ছা দাদা,
ৰাতিপুৱাৰ পৰা জোঁৱাইটো ঘৰত নাই, ক'ত গৈছে তই জান নেকি? মোকো কৈ যোৱা নাই, তোকো যদি কৈ যোৱা নাই, মাতো গ'ল ক'লে? এতিয়াহে গম পালোঁ, জোঁৱাই যে নাই, জোঁৱাই মানে কাৰোবাৰ পিছে পিছে ঘূৰি ফুৰিছে ন। সেইকাৰণে মোক বিউটিয়ে থানাৰ পৰা ফোন কৰিছে, বৌ আপুনি সোনকালে থানালৈ আহক, থানাত ডাঙৰ ঘটনা এটা ঘটিছে। থেংক ইউ দেই, ক'বা আমাৰ ঘৰলৈ আকৌ আহক। এই কুঞ্জ এতিয়া একে সময় নাই, যাম কুঞ্জহঁতৰ ঘৰলৈ গৈ বহুত ভাল লাগিলে সঁচাকৈ। কুঞ্জ বুলি নহয়, কুঞ্জ তলুক মই মৰিগাঁও গ'লোঁ, বহুত ভাল লাগিলে। তো আকৌ যাম, এতিয়া নহ'ব, অলপ নগাঁৱত কোৱাটো কওক, ট্ৰেফিক পুলিচে যে শ্বুটিং বুলি ৰাখি দিছিলোঁ। মাই গড, এইটো মনত আছে নেকি? মোৰ বহুত মাহ পিছত লাইভ আহিলে, আহি থাকিবচোন লাইভ পেজত কমচে কম ছানডে দিনা। পাহৰিলে আমাক ন? নাই পাহৰা দলি, মনত আছে দিয়া। নাটক শিকিব, নাটক শিকিব, গালি এটা পাৰি দিয়কচোন। সেই এতিয়া ইমান ভালকৈ তোমালোকৰ চবৰে লগতে কথা পাতিছোঁ, এতিয়া গালি পাৰিলে বেয়া লাগিব ন? আমাৰ লখিমপুৰ বোৱাৰী ভাল লাগে। মই মানে ৰিচেণ্টলি লখিমপুৰ গৈ আছোঁ, ত' কুঞ্জ পিছে পৰে যাম দিয়া এদিন তোমালোকৰ ঘৰলৈ। ভাল লাগিলে তাত গৈ পেলাই, তলুকহঁতৰ ঘৰতো গ'লোঁ, সকলোৱে ভাল লাগিলে। আচলতে সকলো মানুহবোৰ বৰ ভাল দেই, চব মানুহ। মই আজিলৈকে যি যি জেগাত গৈছোঁ, মানে মই কাকো বেয়া বুলি ক'ব নোৱাৰোঁ, বহুতে ভাল লাগে চবকে। মঞ্জিল, ইংলিছ মেডামজনী ক'ত গ'ল? ইংলিছ মেডাম এতিয়া ইংলিছ নাই যে, গ'ল আৰু। চিয়'ৰ যাম বাৰু। বহুত ভাল পাওঁ আপোনাৰ শুনিব, থেংক ইউ। বা কি খবৰ, চিনি পাইছেনে কুঞ্জদাৰ ঘৰত? পাইছ, নয়ন মেধি, পাইছিলোঁ দিয়া। ইৰফান খান সুন্দৰ, থেংক ইউ। মোৰ লাইভ চাই থাকোঁতে মোৰ ভাত দি আমাৰ ঘৰলৈ নাহে নেকি? যাম, চবৰে ঘৰলৈ যাম। যেতিয়া সময় পাওঁ, যেনেকৈ মিলে তেনেকৈ চবৰ ঘৰতে যাম দিয়া। মাজুলী আহিবচোন কেতিয়াবা। মাজুলীলৈ যাবলৈ বৰ মন আছে, কিন্তু এতিয়া ভয় লাগে নহয় মাজুলীলৈ। ফেৰী পাৰ হৈ যাব লাগিব, ফেৰী পাৰ হৈ যদি যাওঁতে মই পানীতে সোমাই যাওঁ কি হ'ব? এতিয়া মোৰ পানীলৈ মানে বহুতেই ভয় লগা হৈছে। পানী বুলিয়ে নহয়, এতিয়া আহোঁতে যাওঁতে গাড়ী মটৰত উঠাটোৱে ভয় লগা হৈছে দেখোন। আপোনাক বহুত ধুনীয়া আছে, থেংক ইউ। নেক্সট আমি সকলো মাজুলী গৈ আছোঁ। কুঞ্জ, মাজুলীলৈ যাবলৈ বৰ মন আছে, কিন্তু এতিয়া মাজুলীলৈ যাম কেনেকৈ? ভয়ে লাগিছে নহয়, পানী পাৰ হৈ যে মোক যাবলৈ ভয় লাগিছে পাই। মানুহনো কেইটা দিন জীয়াই থাকিব, হাঁহি কান্দোনৰ মাজতে জীয়াই থাকিব লাগিব। সেইকাৰণে আজি অলপ ফূৰ্তি কৰিছোঁ ন। ৰাজেশ পাটৰ, ভাল। থেংক ইউ জিন্তু। বহুত ধুনীয়া লাগিছে আপোনাক, থেংক ইউ। আচ্ছা ঠিক আছে, এতিয়া ইমানতে সামৰণি মাৰোঁ। ভাত বনাবলৈ আছে, আৰু প্ৰথম কথা ৰাতিপুৱালৈ শ্বুটিং আছে, আৰু ভাল লাগিলে এনেকৈ সকলোৰে মাজত আহি অকণমান কথা পাতিবলৈ পালোঁ। আচলতে আজি দেওবাৰ দিনটো ফ্ৰী পাওঁ, ভাল লাগে এনেকৈ অকণমান মানুহৰ লগত কথা পাতিবলৈ পালে, কাৰণ গোটেই সপ্তাহটো কাম কৰি থাকোঁ ন, সময় নাপাওঁ। মানিলা আহিব বৌ, মই চং ফুৰাম। বুজি নাপালোঁ কি ক'লে।
সংগীতা সুমন বুজা নাই কি কৈছে আপুনি আচ্ছা তো ভাল লাগিলে সকলোৰ লগত কথা বতৰা পাতি মাইণ্ডটো আজি বহুত ফ্ৰেছ লাগি গৈছে যতীন তুমি থাকি গৈছা দেখি একো নাই চবকে ভাল পাওঁ মই চবৰ লগতে কথা পাতোঁ যিখিনি পাৰিছোঁ আৰু চবকে ৰিপ্লাইটো দিছোঁ বাৰু বাকী যতীন ভালে আছা যতীনৰ ওপৰত মোৰ মিহিকৈ খং এটা উঠি আছে খংটো নিশ্চয় গম পাইছা নকওঁ সেইটো এক্সট্ৰাকৈ ইনবক্সত দিম খংটো কিয় আৰু তুমিও গম পাইছা খংটো কিয় উঠিছে মোৰ গতিকে খংটো নুঠাব পাৰি যদি সোনকালে চেষ্টা কৰিবা ভাত বনালে নাই বনোৱা ঢিঙলৈ নাহে নেকি ঢিঙলৈ বহুত দিন নহয় বছৰেই যোৱা নাই একচুৱেলি মাজে মাজে আহিব অ'কে একো নহয় দেই মাজুলীৰ মানুহ দেখোন যুগ ধৰি এনেকৈ অহা যোৱা কৰি আছে সেইটো হয় অৱশ্যে মাজুলী অহা যোৱা কৰিবৰ কাৰণে মাজুলী মানুহখিনিয়ে জানে কিন্তু মই আজিলৈকে অৱশ্যে নাৱতে উঠি পোৱা নাই সঁচা কথা ক'বলৈ গ'লে আৰু ভয় খাই গ'লোঁ মানে দেখিলোঁ ন সিদিনা যিটো নাও দুৰ্ঘটনা হ'ল মানে দেখি গ'লোঁ ন ভয় খাই গ'লোঁ মানে তথাপিও যাবলৈ চেষ্টা কৰিম বাৰু যাবলৈতো মই ভালেই পাওঁ নাৱত উঠিবলৈ বৰ মন যায় কিন্তু ভয় খাই গ'লোঁ নহয় নাৱৰ কাৰবাৰটো দেখি বাৰু যি কি নহওক এদিন যাম লক্ষ্যজিত দাস চোৱাব ভালনে খবৰ ভাল ৰঞ্জিত বৰা লখিমপুৰ কেতিয়া আহিব মই এই লখিমপুৰ গৈ আছোঁ ৰিচেণ্টলি লখিমপুৰ গৈ আছোঁ নমস্কাৰ বহুত ধুনীয়া লাগিছে দেই বাবাটোদাৰ লগত হোৱাটছএপত কথা পাতি থাকোঁ বাবাটোদা বিজি থাকে আপোনাৰ লগত কথা পাতিম বুলি ভাবিছোঁ আমাৰ তিতাবৰ ফালে আহিব আকৌ চিয়'ৰ চিয়'ৰ যাম কোনে বা কান্দিলে কোনোবাই কান্দি দিছে দেখোন কিয় বা এই কান্দিব নালাগে ময়ে কন্দা নাই মই ইমান ধুনীয়াকৈ হাঁহি কথা পাতি আছোঁ মোৰ লগত চবেই হাঁহি কথা পাতি থাকিব লাগে কোনে কান্দিছে ইমান দুখ লগাকৈ এই আজি কান্দিবলৈ লাইভত অহা নাই নহয় ফূৰ্তিয়ে কৰিব লাগে চবেই ইমান দিনৰ মূৰত এনেকৈ পাইছোঁ সকলোকে কথা পাতিবলৈ কিমান ভাল লাগিছে বাবাটোদা আছে বাবাটোদা মই ক'লোৱে নহয় বেকত থাকে তেওঁ নোলায় তেওঁ কি কামত ব্যস্ত আছে তেওঁহে জানে কি মিতি তই খবৰ দিবি বাবা তাৰ জন্মদিনত আহিবিনে জিজুক চাওঁ ক্ৰেডিট যাওঁ জিজুক এবাৰ চাওঁ ঠিক কৈছা অঞ্জনা এই তোমাৰ জিজু নাহে মই কি কৰিম এতিয়া জিজুক নিজে কৈ থাকা নাহে এতিয়া দীপাঞ্জল শইকীয়া ভাল ক্ৰেডিট যোৱা জিজুক এবাৰ চাবা তোমাৰ জিজু আহিবলৈ নিবিচাৰে আকৌ বৌ বেহাৰবাৰী আপোনাৰ ভইচটো বেলেগ দেখোন বৌ বেহাৰবাৰীত আপোনাৰ কেনেকৈ বেলেগ একেইটো ভইচ বেলেগ লাগিছে নেকি নাই মই মানুহ এজনী কথাও এয়া মোৰ আৰু বেলেগকৈ আৰু একো নাই কেতিয়াবা বেলেগ মাতটো যাব পাৰে মানে কি হয় তেতিয়া মোৰ বেমাৰ হৈ থাকিলে মানে মই মাতটো ভাঙি থাকিলে মই মাতিব নোৱাৰোঁ ন চ' তেতিয়া মানে ভইচটো বেলেগে দিয়ে খুব কমেই দিয়ে পৰাপক্ষত ময়ে দিওঁ বাৰু ঝৰ্ণা শইকীয়া ভাল এই কোনে ইমান দুখ লগাকৈ কান্দি ৰিয়েক্টবোৰ দি আছে বাৰু কিয় ইমান দুখ কৰিছে লেটছ ফাষ্ট কৰ্ণাৰ বৰ ধুনীয়া লাগিছে থেংক ইউ ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ নেকি বহুত সময় হ'ল সঁচাকৈয়ে ভাল লাগিলে সকলোৰে লগত আৰু চেষ্টা কৰিম মাজে মাজে লাইভত আহিবলৈ আৰু যিহেতু আপোনালোক ব'ৰ হৈ আছে চাগে ন
চবেই মানে এইখিনি সময়ত কাৰোবাৰ ভাত খোৱা সময়, কাৰোবাৰ ভাত বনোৱা সময়। চ' মোৰ লাইফটো চাবলৈ সকলোখিনি ৰখিও আছে। হস্পিটেল কিয় গৈছিল গম পোৱা নাই নহয়। হস্পিটেল মানে জিজুৰ বাৰ্থডে লাইভ আহিব। হস্পিটেল বুজি নাপালোঁ মঞ্জিল। আচ্ছা, মানে এনেকুৱা হয় মঞ্জিল, মোৰ আচলতে 14 ফেব্ৰুৱাৰী জন্মদিন আছিলে আৰু সেইদিনা মই কেক কাটি মানে কি ঘৰত চেলিব্ৰেট কৰা নাছিলোঁ। মই দুখীয়া ৰোগী কেইজনমানক মানে তোমাৰ নেম কেয়াৰ হস্পিটেল যিখন গুৱাহাটী, তাতে মানে কেইজনমান লোকক খোৱা বস্তু যোগান ধৰিছিলোঁ, সেইকাৰণে হস্পিটেল যাবলগীয়া হৈছিলে। আচলতে এইটো লাইভ আগতেই মই আহিলোঁ, বহুতকে ক'লোঁ বাৰু, আছে লাইভটো চাই ল'লেই হ'ল। বাৰ্থডে কাৰণেহে গৈছিলোঁ হস্পিটেল। লেকমি অকণি ক লেকমি, তই ওলাবি দেই ৰাসত। এই ৰাস পালেহি, গোলাঘাট যাব লাগিব নহয়। যোৱাবাৰ যে গৈছিলোঁ, এইখিনিতে কওঁ, ৰাসৰ প্ৰগ্ৰেমৰ যোজা চলি আছে। 2-3খন বুক হৈছে বাৰু ইতিমধ্যে, তাৰ কাৰণেও প্ৰিপেয়াৰ কৰি আছোঁ আপাৰ আছামৰ ছাইডে। ডেটটো ফিক্স হোৱা নাই, হ'লে ক'ম বাৰু। আৰু ৰাসত আচলতে মই যশোদাৰ কেৰেক্টাৰটো কৰোঁ, ভাল লাগে। চ' প্ৰিপেৰেশ্যন হৈ আছে বাৰু। যেতিয়া ডেটটো ফিক্স হ'ব তেতিয়া ক'ম বাৰু ক'ত কেনেকৈ, তেতিয়া মোৰ ফেন ক্লাবত থকা সকলোখিনি আহি লগ কৰিব পাৰিব। ভাত নাই বনোৱা, মই ভাত বনাই আছোঁ, বনাই লাইভ চাই আছোঁ। হয় নেকি তেওঁলোক চালিয়ে লাগিছে, থেংক ইউ। হা হয় কুলেন্দ, ক্ৰেডিট গ'জ টু বাবাটো বৰুৱা। বেয়া লাগিছে নেকি? এই লেকমি, তোৰ জিজুৱে কি কৈছে জানো? কৈছে লেকমি কি মেকআপ আৰ্টিষ্ট। মেকআপ আৰ্টিষ্ট বুলি ক'লে নহ'ব, মেকআপটো বাৰু মেকআপ নাই কৰা, জাষ্ট ফুটটো লগাইছোঁ, লিপষ্টিক লগাইছোঁ। কষ্টিউম ডিজাইনাৰটো বিন্দু দেই। পোচাকযোৰ বেলেগ হৈছে যে, মূৰত গামোচা যদি ... একচুৱেলি অলপ আনকমন, আপোনালোকে হাঁহিবৰ কাৰণেই আহিলোঁ। গামোচাখন হহাৰ বস্তু নহয় বাৰু। গামোচাখন সকলোৱে যিহেতু শ্ৰদ্ধা কৰে, অসমীয়াৰ আভূষণ, গতিকে গামোচাখন মূৰত মাৰিলোঁ। এখন গামোচা কান্ধত লৈ লৈছোঁ। চাদৰ মেখেলা এযোৰ নিপিন্ধিলোঁ, অৱশ্যে ঘৰত আছোঁ যে ওলাই যোৱা নাই, সেইকাৰণে চাদৰ মেখেলাযোৰ নিপিন্ধিলোঁ। নহয় বৌ, বেহাৰবাৰীৰ লাষ্ট এপিছ'ডটো বৌ মোহনৰ লগত, নহয় বৌ বেহাৰবাৰীৰ লাষ্ট এপিছ'ডটো বৌ মোহনৰ লগত মই মেডিকেল, আচ্ছা, সেইটো চাই থাকা, এতিয়া নকওঁ, ছাছপেনত থাকাচোন, কি হয় বেহাৰবাৰী চাই থাকিলে গম পাই যাবা। লখিমপুৰত লৈছে নেকি ৰাসৰ প্ৰগ্ৰেম? এতিয়ালৈকে লখিমপুৰ ঠিক হোৱা নাই, কথাহে পাতি আছে। কুলেন্দ ধুনীয়া লাগিছে, অকলে অকলে হাঁহ খাই থাকা, মাতিবা আকৌ। হাঁহ খাবলৈ মাতিব লাগিব ন? তুমি হাঁহ এটা লৈ এদিন ওলাই যাবাহিচোন আমাৰ ঘৰত, মই বনাই ধুনীয়াকৈ খুৱাই দিমতো। জিজুৱে কয় হাঁহ আছে, এবাৰ আহিলে ভাল হয়। জিজু বাবাটোতে আজি বহুত নম্বৰ পাইছে দেই। জখুৱাই নন্দৰজা, আকৌ নন্দৰজা জানো এতিয়া য'ত য'ত আছে ত'তেই হ'ব আৰু। আচ্ছা ঠিক আছে, 3বাৰ আহিলোঁ সামৰিম বুলি, কিন্তু সকলোকে লগ পাই ইমানেই ভাল লাগিছে, সামৰিবলৈও মন যোৱা নাই বাৰু। যি কি নহওক, আকৌ মা দেউতাই চাই আছে দেই, আপোনালৈ মনত পৰে তেওঁলোকৰ লগতে বাবাটো দা মুকুতা দা। চন্দন গ'লে সোমাম দিয়া, মা দেউতাক মোৰ ফালৰ পৰা সেৱা জনাবা দেই। দীপ্তি দাস ধুনীয়া লাগিছে, বাপৰি থেংক ইউ। এতিয়া ক'লে ৰাসটো নাথাকিব, চালে গম ৰসটো নাথাকিব। য়েছ তেওঁলোকক চাদৰ মেখেলাযোৰ পিন্ধা হ'লে আৰু ভাল লাগিলে হয়, নহয় জানো? কথাটো ঠিকেই কৈছে, কিন্তু এতিয়া মই ঘৰত আছোঁ যে বিশেষকৈ, সেইকাৰণে চাদৰ মেখেলাযোৰ নিপিন্ধিলোঁ। যোৰহাট নাই লোৱা না,
নাই আজি কিন্তু তামাম লোভ দেই নাওবৈচাত এবাৰ যশোধা হ'ব লাগিব নাওবৈচাত এইবাৰ যশোধা হ'ব লাগিব নাওবৈচা চাওঁ ৰ'বা এনেকৈ নাচিব নোৱাৰি অ' ঠিক আছে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ লাইভটো সামৰিব বিচাৰিছোঁ আচলতে লাইভ অহাৰ উদ্দেশ্যকেইটা মই আগতে কৈয়ে দিছোঁ কিহৰ কাৰণে লাইভ আহিলোঁ বহুত দিন অহাও নাছিলোঁ বহুতোকে লগো পোৱা নাছিলোঁ আজি সকলোকে লগ পাই ভাল লাগিলে আচলতে বিতৰ্ক মই বেয়া পাওঁ মই কেতিয়াও বিতৰ্ক নকৰোঁ আৰু বিতৰ্কিত সমাজো মই বেয়া পাওঁ আৰু মোক লৈ কোনোবাই বিতৰ্ক কৰিলেও মই বেয়া পাওঁ মই বিতৰ্কিত নাৰী নহয়েই মই সকলোৰ লগতে হাঁহি ধেমালি কৰিয়ে ভাল পাওঁ যিয়ে নহওক তাৰ মাজতো থাকে কিছু লোক উপায় নাই যাৰ যি চৰিত্ৰ বা স্বভাৱ সেইটোতো থাকিবই সেইটো কেতিয়াও নাযায়েই গতিকে যি কি নহওক আচলতে আপোনালোকৰ নিচিনা যিসকল মানুহে মানে মোক ভাল পায় তেওঁলোকৰ কাৰণে মই সদায় আছোঁ সদায়ে থাকিম সদায় এনেকৈ হাঁহি ধেমালিৰে পাৰ কৰিম কিয়নো চকুৰ আগতে সদায় সকলোৱে দেখি আছে যি নহওক সৌসিদিনা চকুৰ পলকতে 5টা পৰিয়াল শেষ হৈ গ'ল নাওখনত 40জন যাত্ৰী আছিলে চকুৰ পলকতে বিলীন হৈ গ'ল গতিকে আমি থাকিমনো কেইটা দিন জীয়াই কিয়নো আমি এই থকা দিনকেইটা লোকৰ বেয়া আলোচনা সমালোচনা কিয়নো কৰোঁ বিতৰ্ক কিয় কৰোঁ আহক আমি সকলোৱে হাঁহি মাতি মিলা প্ৰীতিৰে থাকিলেনো কি হয় আজি সকলোৰে ধন টকা পইচা আছে গাড়ী ঘৰ দুৱাৰ সকলো আছে কিন্তু মৰাৰ পিছত সেইবোৰে একো কাম নিদিয়ে সকলো সেই মাটিতেই জাহ যাব লাগিব আৰু বৰঞ্চ যিখিনি মানে মাটিত খৰি দিয়া হ'ব সেইখিনিও কিনিহে ল'বলগীয়া হয় গতিকে মানুহে অহংকাৰ কৰি লাভ নাই অহংকাৰ কৰিলে পতন হ'বই আৰু গতিকে মোক লৈ বিতৰ্ক নকৰিব মই বিতৰ্কিত নাৰী নহয় আগতেও কৈছোঁ গতিকে ঠিক আছে ভাল লাগিলে সকলোকে লগ পাই আকৌ পুনৰবাৰ লগ পোৱাৰ আশাৰে কেতিয়া লাইভ আহোঁ ক'ব নোৱাৰোঁ আহিম এই কন্দাৰীয়েকেইটা কোনে দি আছে বাৰু মোক সেই তেওঁলোকলৈহে দুখ লাগিছে কিয় কান্দিব লাগেনো মই কান্দিবলগীয়া কিবা কথা ক'লোঁ নেকি হা নে মোৰ কথাখিনি শুনি বেয়া লাগিছে নে মই বেয়া কথা কৈছোঁ নে কি হা নে সেই তেওঁলোকৰ কাৰণে কান্দিছে অ' আচ্ছা দিখৌমুখ আৰু উত্তৰ গুৱাহাটী ন হয় হয় যি কি নহওক ঠিক আছে শুভৰাত্ৰি বাবাদা আৰু পাপৰি ফেন ক্লাবৰ সকলোলৈকে শুভৰাত্ৰি থেংক ইউ মোৰ ফালৰ পৰা সমূহ অসমবাসী লগতে যিসকলে লাইভটো চাই আছে তেওঁলোকলৈও শুভৰাত্ৰি আৰু সকলো সুখে থাকক সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ